যাদুকৰী ঝুনঝুনি। সুধীৰ নামৰ এজন ব্যক্তি নিজৰ পত্নী সীমাৰ সৈতে গৌৰৱপুৰ নামৰ এখন গাঁৱত বাস কৰিছিল। তেওঁ মধ্যবিত্ত পৰিবাৰৰ পৰা আছিল। সুধীৰ আৰু তাৰ পত্নীৰ বিয়া কৰা 5 বছৰ হৈ গৈছিল, কিন্তু তেওঁলোক সন্তান সুখৰ পৰা বঞ্চিত আছিল। শনিবাৰৰ দিন আছিল। সুধীৰ ঘৰৰ পৰাই নিজৰ কাম কৰি আছিল। তেতিয়াই সীমা সুধীৰক মন্দিৰ যাবলৈ ক'লে। শুনক, মোৰ মনটো বৰ অস্থিৰ যেন লাগি আছে। মই অলপমান মন্দিৰ যাবলৈ বিচাৰো। তাতে গৈ চাগে মই অলপমান শান্তি পাম। আপুনি যাব মোৰ লগত? হয় হয়, নিশ্চয় যাম। তুমিতো জানাই, তুমি কোৱা কোনো কথা মই অমান্য নকৰো। ঠিক আছে, তেনেহ'লে মই এতিয়াই সাজু হৈ যাওঁ। আপুনি আপোনাৰ কাম শেষ কৰি লওক, তাৰপিছত আমি মন্দিৰত দৰ্শন কৰিবলৈ যাম। সীমা আৰু সুধীৰ মন্দিৰলৈ গ'ল। দৰ্শন কৰাৰ পিছত সিহঁত দুজন মন্দিৰৰ চিৰিত অলপ দেৰিৰ বাবে বহি গ'ল। বৰ ভাল লাগি আছে। ভালে হ'ল তুমি মোক ইয়াতে লৈ আহিলা। ভগৱানৰ মন্দিৰত আহি মোৰ বহুত শান্তি লাগে। বাছ আমাৰ এটা সন্তান হৈ যায় তো জীৱনৰ পৰা আৰু একো নালাগে। জানো ভগৱান আমাৰ প্ৰাৰ্থনা কেতিয়া শুনিব। তুমি চিন্তা নকৰিবা, ভগৱান সকলো ভাল কৰি দিব। তেওঁৰ ওপৰত বিশ্বাস ৰাখা। তেওঁৰ ঘৰত দেৰি হ'ব পাৰে, কিন্তু এন্ধাৰ নহয়। চাবা, নিশ্চয় কোনো চমৎকাৰ হ'ব আৰু আমাৰ জীৱন আনন্দ দি ভৰি যাব। এই বিশ্বাসটো লৈতো মই বাৰে বাৰে ভগৱানৰ দৰ্শন কৰিবলৈ আহোঁ। বাছ আপুনি কোৱা কথাবোৰ যেন সঁচা হৈ যায়। দৰ্শন কৰাৰ পিছত সুধীৰ আৰু সীমা ঘৰৰ ফালে আগুৱাই গ'ল। অলপ দূৰ যোৱাৰ পিছত তেওঁলোক এটা সৰু কেঁচুৱাক কান্দি থকা শুনা পালে। সীমা, তুমি কোনো সৰু কেঁচুৱাক কান্দি থকা শুনা পাইছা? হয়, শুনিছোতো। আৱাজটো সেই ডাষ্টবিনটোৰ পৰা আহি আছে। হয়, মোৰো। তোমাৰ কি লাগে, আমাৰ কি তালৈ যোৱা উচিত? এবাৰ গৈ পেলাই চাওঁ বলক। কি সঁচাকৈয়ে তাতে কোনো সৰু কেঁচুৱা আছে নে আমি এনে শুনি আছো? সিহঁত দুজন ডাষ্টবিনটোৰ ওচৰলৈ গ'ল। যেতিয়াই তেওঁলোক দুয়োজন তাতে গৈ পালে, একদম আচৰিত হৈ গ'ল। তাতে গৈ সঁচাকৈ তেওঁলোক এজনী ছোৱালীক কান্দি থকা দেখা পালে। ছোৱালীজনীৰ অৱস্থা বৰ বেয়া আছিল। তাইৰ অৱস্থা দেখা পাই দুজনৰ চকু পানী ওলাই আহিল। হে ভগৱান, কোনোবাই কেনেকুৱাকৈ নিজৰ সন্তানক এই ডাষ্টবিনত পেলাই থৈ যাব পাৰে? এনেকুৱা যেতিয়া কৰি আছিল তেতিয়া অলপো লাজ লগা নাই? কেনেকুৱা কলিযুগ হয় এইটো। ইয়াতে আমি ইমান বছৰৰ পৰা এটা সন্তানৰ বাবে ইমান কষ্ট পাই আছো, তথাপিও আমি সন্তান সুখ পোৱা নাই। আৰু ইয়াতে যোনে পাই আছে তাৰ কোনো মূল্যই নাই। কিমান ক্ৰূৰ হ'ব সেই মানুহজন যোনে ছোৱালীজনীক ইয়াতে এৰি থৈ গৈছে। শুনক, আপুনি কৈছিলে না কি ভগৱানৰ ঘৰত দেৰি হ'ব পাৰে কিন্তু এন্ধাৰ নহয়। তেওঁ আমাৰ প্ৰাৰ্থনা শুনিছে। এই ছোৱালীজনীক আমি আমাৰ লগত লৈ যাওঁ। দুয়োজন একো নাভাবাকৈ সেই ছোৱালীজনীক নিজৰ ঘৰলৈ লৈ আহিল। ছোৱালীজনী অহাৰ পিছত সিহঁতৰ জীৱন আনন্দময় হৈ গ'ল। দুয়োজনে তাইৰ নাম ঝিলমিল থলে। সীমা সেই ছোৱালীজনীক নিজৰ চকুৰ সন্মুখৰ পৰা 1 মিনিটৰ কাৰণেও আঁতৰিব নিদিয়ে। এদিনাখন সুধীৰ সীমা আৰু ঝিলমিলৰ লগত মেলালৈ গ'ল। তেতিয়াই এজন মানুহ তাতে ঝুনঝুনি বিক্ৰী কৰি আছিল। ঝুনঝুনি লৈ লোৱা, ঝুনঝুনি। ঝিলমিল ঝুনঝুনি দেখি কান্দিব ধৰিল। আৰে বাবু, ছোৱালীজনী যেতিয়া ইমান কান্দি আছে তেনেহ'লে তাইক ঝুনঝুনি কিনি দি দিয়ক। আৰে নহয় ভাই, খেলনা আছে তাইৰ ওচৰত, আমাৰ ঝুনঝুনি নালাগে। আৰে বাইদেউ, আপুনিয়ে বুজাওক, ছোৱালীজনী ঝুনঝুনিৰ বাবে কান্দি আছে, কিনি দিয়ক। আৰে ভাই, আগৰ পৰাইতো অভাৱ আছে, আমাৰ নালাগে ঝুনঝুনি। আৰে বাইদেউ, আপোনাৰ ঘৰততো লক্ষ্মী আহিছে। কোনোবাই মা লক্ষ্মীক কেনেকুৱাকৈ কান্দি থকা দেখিব পাৰে কওকচোন? আপুনি তাইক ঝুনঝুনিটো কিনি দি দিয়ক। হ'ব পাৰে আপোনাৰ ছোৱালীজনী এইটো পাই আনন্দিত হৈ যায়। আপোনাৰ ঘৰৰ লক্ষ্মী যদি আনন্দিত থাকে তেনেহ'লে আপোনাৰ ঘৰতো উন্নতি হ'ব। শুনা, সি যেতিয়া ইমান কৈ আছে তেনেহ'লে ঝুনঝুনি কিনি লওঁ। মেলাৰ পিছত সিহঁত ঘৰলৈ উভতি আহিল। ঝিলমিল ঝুনঝুনিৰ লগত বহুত খেলিলে। সীমা পাকঘৰত ৰন্ধা বঢ়া কৰি আছিল, কিন্তু ঘৰত চাউল বহুত কম আছিল। আজিৰ বাবেই অকল চাউল আছে। এতিয়ালৈকেতো গোটেই মাহটো শেষে হোৱা নাই আৰু চাউল ইমান সোনকালে শেষ হৈ গ'ল। আপুনিয়ে কওক, কেনেকুৱাকৈ চলিব আমাৰ? ঝিলমিলক কি খুৱাম? আমিতো যেনে তেনে একো নোখোৱাকৈও থাকিব পাৰিম, কিন্তু ঝিলমিলকতো খুৱাবই লাগিব না। চাওঁ, কালি কাবাৰ পৰা পইচা খুজি লৈ ৰাচন কিনি আনিম
আৰু নহ'লে ৰাচনে বাকিত লৈ আহিম। তুমি চিন্তা নকৰিবা, বহুত বছৰ পিছত আমাৰ ঘৰত আনন্দ আহিছে। তাইক খাবলৈ নিদিয়াকৈ থাকিব দিম জানো? ঠিক আছে, ভগৱান যেন কালি ভালে কৰক। ঝিলমিল যেন নেখাই নাথাকে। এতিয়া এইবোৰ এৰা, ঝিলমিলৰ ফালে চোৱাচোন, তাই কিমান আনন্দিত যেন লাগি আছে। ঝুনঝুনি যদি তাইৰ বাবে নললো হয়, তেনেহ'লে তাইৰ হাঁহিটো আমি কেনেকুৱাকৈ চালো হয়? মোৰ বাবেতো তাইৰ হাঁহিয়ে সকলো হয়। বাকী যেনে তেনে আমিতো চলিয়ে যাম। ভগৱান আছে না, তেওঁৰ ওপৰত বিশ্বাস ৰাখা, সকলো ভাল হৈ যাব। আপুনি একদম সঁচা কৈ আছে। আজি ভগৱানৰ বাবে মোৰ জীৱনত ঝিলমিল আহিছে, তেনেহ'লে ভৱিষ্যততো ভগৱানে চাই ল'ব। পিছদিনা সীমা ৰাতিপুৱা উঠি যেতিয়া পাকঘৰলৈ গ'ল তো একদম আচৰিত হৈ গ'ল। তাই সুধীৰক পাকঘৰলৈ মাতিল। আৰে শুনিছে, সোনকালে আহক, এয়া চাওক ইয়াতে কি হৈছে। আৰে কি হৈছে? ইমান কিয় চিঞৰি আছা? আৰে ইয়াতে চাওক কিমান চাউলৰ বস্তা, আৰু চাওক তেল মছলাও থোৱা আছে। বুজি পোৱা নাই এইবোৰ কেনেকুৱাকৈ হৈছে? হয় সীমা, বুজিতো ময়ো পোৱা নাই, এয়া চমৎকাৰ কেনেকুৱাকৈ হ'ল? তেতিয়াই ঝিলমিল হাঁহি হাঁহি ঝুনঝুনি বজাই বজাই পাকঘৰলৈ আহিল। তেতিয়াই সুধীৰ সকলো কথা গম পাই গ'লে। এয়াতো চমৎকাৰেই হৈ গ'ল। এয়া চব ঝুনঝুনিৰ চমৎকাৰ হয়। এয়া কোনো সাধাৰণ ঝুনঝুনি নহয়, এয়াতো এটা যাদুকৰী ঝুনঝুনি হয়। সেইবাবেতো ৰাচনৰ বস্তুবোৰ নিজে নিজে পাকঘৰলৈ আহি গৈছে। আপোনাৰ মনত আছে সেইদিনাখন ঝুনঝুনি বিক্ৰী কৰি থকা দাদাজন কি কৈ আছিল? তেওঁ কৈছিল কি ঝিলমিল ঝুনঝুনিৰ লগত খেলি বৰ আনন্দিত হ'ব আৰু আমাৰ ঘৰত উন্নতিও হ'ব। সেইদিনৰ পিছৰ পৰা সুধীৰ আৰু সীমাৰ ভাগ্য চমকি উঠিল। যেতিয়াই তেওঁলোকৰ কোনো বস্তুৰ প্ৰয়োজন হয় তো যাদুকৰী ঝুনঝুনা নিজৰ যাদু দি পূৰা কৰি দিয়ে। এবাৰ নহয়, দুবাৰ সুধীৰ আৰু সীমাৰ ভাগ্য তেওঁলোকৰ সহায় কৰিছে। এবাৰ ঝিলমিল অহাৰ পিছত আৰু দ্বিতীয়বাৰ ঝুনঝুনি অহাৰ পিছত।